তেতিয়া আমাৰ বাবু খাব নে নাই খাবা ন খাব লাগিব পাৰ্কলৈ ফুৰিবলৈ যাম তাত ভোক লাগিব হয়নে নহয় গুড বয় খোৱা দেই আমি এতিয়া ফুৰিবলৈ যাম ভাল লাগিছেনে মিঠা 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 খাই দিয়া ভাল ল'ৰা মোৰ বাবুটো বিৰাট ভাল ল'ৰা দেই আৰু অলপ খাব লাগিব আৰু এবাৰ খাব লাগিব ভাল লাগিছে নে নাই পানী খাবা উঠা আমি ভিতৰত পানী খামগৈ দেই মীনা মই ব্ৰেকফাষ্ট ৰেডি কৰোঁগে ৰ'বাচোন তুমি সদায় এইবিলাক কিয় কৈ থাকা এইটো মোৰ অফিচলৈ যোৱা সময় এটা কথা জানা তোমাৰ লগত এনেকৈ বহি থাকিলে মোৰ আকৌ অফিচলৈ যাবলৈকে মন নাযায় জানা ৰ'বচোন 4 দিনৰ মূৰত ঘৰলৈ আহিছেহে যিহেতুহে ব্ৰেকফাষ্ট কৰাই পঠাব নোৱাৰো নহয় নালাগে নহয় তোমাৰ মুখখন দেখিলোঁ নাই হাঁহিটো পেটটো মোৰ ফুল হ'লেই ইছ এই মানুহজন যে কি যে কয় লাজেই লাগি যায় আচলতে কি জানা কি কৰিছেনো কোনোবাই দেখিব কিনো কৰিছো তোমাক মৰমহে কৰিছো বাৰু কোৱাচোন তোমাৰ মনত আছেনে আমি যে সেই কলেজত পঢ়া দিনত পাৰ্কৰ কাষত গছৰ তলত কি যে কৰিছিলো ন সঁচাকৈ দেই আপুনি কিন্তু বহুত ৰোমান্টিক আছিল এতিয়াও মই ৰোমান্টিকেই মাত্ৰ ব'লা ব্ৰেকফাষ্ট কৰোঁ হেল্ল' এই কিমান পালি পালোৱে মানে তই কি ছোৱালীৰ দৰে আহিছ নেকি থুনুক থানাক লচক পচক সোনকালে হয়তো দেখোন কি হ'ল ইমান সোনকালে মাতিছ যে আবে সৰুকে এটা ডাঙৰ প্ৰব্লেম হ'ল কি বকিছ সৰু নে ডাঙৰ ডাঙৰেই নিতুৱে দেখিছেনে দেখিছে মানে সদায় দেখে তাৰ মাজতে আৰম্ভ এবাৰ যি আৰম্ভ হ'ল চলিয়েই থাকে গোটেই ৰাতি চলিয়েই থাকে পেট্ৰল শেষেই নহয় ঐ তোৰ কি ভাগৰ নালাগে নেকি নালাগিব আৰু বিষাই যায় কাণ আকৌ তোৰ কিয় বিষায় তয়ো যে কথা কৈছ কাণ নিবিষায় মোৰ ভৰি বিষাব নেকি মানে তোৰ প্ৰব্লেমটো কি চাল্লা সদায় মেকআপ লিষ্টৰ কিবা এটা বস্তু নহয় কিবা এটা বস্তু থাকিয়েই যায় আৰু তাৰ পিছত যেতিয়া মুখখন বজাব আৰম্ভ কৰে সেইটো গোটেই ৰাতি চলি থাকে মোৰ কাণ বিষাই যায় শুনি হেল্ল' কলেজৰ পৰা আহি পোৱা কিমান দেৰি হ'ল মোলৈ তোমাৰ মনত নপৰেনে কি কোৱা না তুমি মোক ভালেই নোপোৱা জানো নহয় উফ তোমাৰ লগত নোৱাৰিছোঁ আৰু বাই জিছ ডাৰ্লিং কি কৰি আছা তুমি এতিয়া মোক লেৰেলা হাতৰ দেখাব নালাগে কালিৰ পৰা তোমাৰ এটা কল নাই সেইজনীৰ ওচৰত গৈ মোক পাহৰি গলাগে নাই ডাৰ্লিং তুমি মোক বুজি নোপোৱা কিয় তুমি বুজা নাই মই মানুহজন সেইখন ঘৰত থাকিলেও মোৰ অন্তৰে সদায় তোমাকেই বিচাৰে মিছা কথা তুমি মোক ভালেই নোপোৱা জিছ You are my love. You are my life. তোমাক মৰম নকৰি মই কাক মৰম কৰিম কোৱাচোন হ'ব এতিয়া কোৱা মোলে কি আনিছা আনিছোতো কি আনিছো চোৱা আৰু কি আনিছা ৰাতিলৈ আৰু এটা সাৰপ্ৰাইজ আছে কোৱা না প্লিজ টেল মি আৰে কম তুমি চোৱা না ভাই চোৱা না
যা যা অকলে যা বাপেৰেতো মোৰ মূৰত সকলো দি অফিচ কৰি থাকোঁতেই যায় ক'তো মোৰ নিজৰ ফ্ৰীডম নোহোৱা হৈছে আৰু তাত গৈ শুন চুপচাপ বহি থাকিবি মোক মা কৰি নাথাকিবি আহ ৰাস্তা পাৰ কৰাই দিওঁ নহ'লে আকৌ মোৰে ভুল দেখিব নহয় বৌ তোমাক কিন্তু কপাল মই মানিছো দেই কিয় কি হ'ল সঁচা কথা ক'বলৈ গ'লে মাজে মাজে তোমালৈ মোৰ জ্বলন ফিলো হয় কি যে কোৱা নহয় আমাৰ ইয়াতো মোৰ আকৌ মেকআপৰ লিষ্টখনেই মনত নাথাকে আৰু ৰঞ্জিত দাই আপোনাৰ ইমান সৰু সৰু কথাবোৰ কেয়াৰ লয় সেইটো কথা ৰাহুলটো ভালেই সি কিন্তু অকণমান চিধা চাধা মানুহ হ'ব পাৰে মই তাক বুজাম দিয়া এতিয়া আহিছোঁ হা ঠিক আছে আকৌ লগ পাম শুনা না আজি মোৰ লাঞ্চ বনাবলৈ একেবাৰে মন যোৱা নাই অ'কে নো প্ৰব্লেম আমি আজি বাহিৰত লাঞ্চ কৰিম আচ্ছা তুমি যে কৈছিলা সিদিনা ৰেষ্টুৰেণ্টখনৰ কি নাম অলিঅ' আমি অলিঅ'ত লাঞ্চ কৰিম হ'বনে মই গাড়ীত থাকোঁগৈ ঠিক আছে অলপ সময় ৰোৱা মই ড্ৰেছটো চেঞ্জ কৰি লওঁ অ'কে ডাৰ্লিং কালি ৰাতি ইমান খাইছোঁ কি খাইছ নকবি আৰু তামাম খাইছোঁ তামাম আৰে কি বোলো মাৰো তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয় তাই জন চিনা কি আফলাই মাৰিছে বে তই জানো কম বিয়া পতাই নাই এতিয়াই এই গতি হ'ব নেকি দেখিছো মই তোকো সেইখন ৰঞ্জিতৰ গাড়ী নহয়নে হয়চোন ইয়াত যে তই ৰচোন ৰ মই আহি আছো এই পাগলটো আকৌ ক'ত গ'ল তই ইমান তললৈ নামিব পাৰিবি বুলি মই ভবা নাছিলো কিহৰ বাবে তই মোলৈ ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলি এই ইডিয়ট মূৰ্খৰ দৰে তই কি বলকি আছ কি হ'ল তোৰ কি হ'ল বাহ কি হ'ল একাউণ্টেণ্টৰ চাকৰি এৰি এতিয়া এক্টিঙতো ধৰিলি যেন পাইছোঁ কি হ'ল এতিয়া একোৱেই গম নাপাওঁ ৰাহুল তই ৰাস্তাৰ মাজতে জিতি বকিবলৈ আৰম্ভ কৰিলি যে সেইদিনা তই ৰেষ্টুৰেণ্টৰ ঋতুৰ লগত কি কৰি আছিলি মই সকলো দেখিছোঁ আৰে ভাই চা ৰাহুল মই তোক এটা কথা কওঁ যিদিনাৰে পৰা তই আমাৰ অফিচত জইন কৰিছ সিদিনাৰ পৰাই তোক মই নিজৰ ভাইৰ দৰে ব্যৱহাৰ কৰি আহিছোঁ আৰু একচুৱেলি ঋতুক সিদিনা মই হঠাতে লগ পাইছিলোঁ হ'ব তোৰ নাটক বহুত চালো এইবাৰ তই মোৰ নাটক চাবি আৰে ভাই ঐ শুন ক'ত আছিলি তই কিমান ৰখি আছো ইয়াত এনেকে ৰখি থাকিব পাৰি নেকি হা ট্ৰেফিক জাম আছিল কি যে ভুল কৰিলো নহয় তোক ভাল পাই এৰি দে তেনেহ'লে মই কৈছো নেকি মোক ভাল পাবলৈ তোৰ লগত নোৱাৰিছো আৰু সদায় কাজিয়া শুন না মইতো তোৰ পৰা মৰমহে বিচাৰো তোৰ এটেনশ্যন ইম্পৰ্টেঞ্চ সেইবাবেহে বুজিছো দে বেয়া পাইছ নাই পোৱা ঐ কালি কি হ'ল গম পাৱ যোৱাকালি মই গ্ৰুপ কেফেলৈ গৈছিলোঁ তাত মই ৰঞ্জিত আৰু ঋতুক দেখিছিলোঁ পাগল হৈছ নেকি কি বকি আছ সঁচাকে কৈছোঁ তাৰ মানে কালি ৰাহুল তালৈ গৈছিল নেকি ঐ কি হ'ল নাই ব'লা জন্ম হয়তো মাৰৰ মূৰটো খালিয়েই এতিয়া মোৰ মূৰটো খাবলৈ আহিছ তুমি মোক বেয়া পোৱা সৰি বাপেৰেতো মোক অকল তোক চাবলৈহে ৰাখিছে তই কষ্ট পাও বুলি মোৰ নিজৰ সন্তানৰ মুখেই নেদেখিলোঁ
তুমিও বেয়া পোৱা ঘৰৰ কাম কৰিবি। আৰে মোৰ বাবুটো কিয় কান্দিছে? নাকান্দিবা, মই আছো নহয়। নাপায় নহয়, এটা কথা নহয়। তুমি যে তাক তেনেকৈ কৈছা, সি কি ভুল কৰিছে কোৱাচোন? নাই দেই, মই তোমাৰ পৰা এয়া আশা কৰা নাছিলোঁ। আপুনিতো ঘৰত নাথাকেই, থাকিলেহে বুজি পাব তাক লৈ যে মোৰ কিমান কষ্ট হয়। জানো, চব বুজি পাওঁ মই। এটা কাম কৰোঁ ব'লা, আমি ফুৰি আহোঁগৈ। আমিও যাম। ৰ'বা, মই ফ্ৰেছ হৈ আহোঁ, তোমালোকো ৰেডি হোৱা, ঠিক আছে? মোৰ মন নাই, আপোনালোকে যাওক। অ' মাই গড, অ' ডাৰ্লিং, তুমি কিয় তেনেকৈ কৈছা? ব'লাচোন, আমি ফুৰি আহিম ব'লা। আমি ফ্ৰেছ হৈ আহোঁ দেই। বেছি কথা নকবা। সদায় সদায় কি বুলি ভাবিছা তুমি মোক? হা? কি কৈ আছা এইবিলাক তুমি? তুমি ভুল ভাবিছা। ময়ো ভুল ভাবিছোঁ। হা? কালি মই নিজ চকুৰে দেখিছোঁ। অ' তাৰমানে তুমি মোৰ পাছত চোৰাংচোৱা লগাই থৈ দিছা। ইয়াৰ বাবে তুমিয়ে বাধ্য কৰাইছা। চোৱা, কালি তুমি যি দেখিছা সেয়া আচলতে কি কি আচলতে তুমি মোৰ বন্ধুৰ সৈতে সেয়া হঠাতে হৈ গ'লো আৰু একো প্লেনিঙো কৰা নাছিলোঁ। তাৰমানে তুমি প্লেনিং নকৰাকৈ ইমান পাৰফেক্ট? বাহ বাহ। চোৱা, কালি মোৰ ছাইট ভিজিট আছিল। ৰেষ্টুৰেণ্টত কফি খাব যাওঁতেহে লগ পাইছিলোঁ। আকৌ তেতিয়াই তুমি পালাগেচোন। অহ, কাহিনী ইলুটি শিলুটি কৰিব পৰাকৈ তোমাৰ টেলেণ্ট ভালকৈ আছে। ক'ত উঠিছ? খোজ কাঢ়িয়া। ময়ো কম বস্তু নহয় নহয়, খুদাই এৰিম নেকি? মোৰ লগত সহজে চৰি দেই, বেয়া নাপাবা। ইটছ অ'কে। অ' ৰাহুল দেখোন। হেই জিয়া দেখোন। ক'ৰ পৰা? মই এই বা ল'ৰাটোক নিবলৈ আহিছিলোঁ। এৰা, আজিকালি চোন সময়ে নিম, হয়নে? হয় দে, আজিকালি লাইভ ডেটিং, ইনষ্টাগ্ৰাম এইবোৰতে সময় যায়। কি যে কোৱা আৰু। ৰাহুল, তুমি কিন্তু বেষ্ট হেণ্ডচাম হৈ গৈছা দেই। ই আজিকালি বেলেগ ভিটামিন খায়। কি কোৱা? মোকো কোৱা আকৌ, কি ভিটামিন খোৱা? সকলোৰে আগত ক'ব নোৱাৰি। আমাৰ ফালে আহিবা, কম দিয়া। অ'কে, চিয়'ৰ। এতিয়া মই যাওঁ দেই। বাই। শুনাচোন, মোৰ নাম্বাৰটো লৈ যোৱা। দিয়া। এইটো আফটাৰ 10 PM ফোন কৰিবা, মই ফ্ৰী থাকোঁ। অ'কে, চিয়'ৰ। বাই বাই। বাই। চাই থাক ৰঞ্জিত, তোৰ পাখি মই কেনেকৈ কাটো। ঐ, কি কৰিবি তই? খেল খেলি ইলুটি শিলুটি ভেবা লাগিলি যে হেল্ল', সোনকালে তুমি এটা চাইল্ড ষ্টে হোম ঠিক কৰি দিয়া। মানুহক দেখুৱাই মৰমৰ নাটক আৰু মোৰ দ্বাৰা নহ'ব। হ'ব, এতিয়া ৰাখিছোঁ। মীনা বৌ। ৰিতু, আহা আহা। প্ৰিয়াচোন, বহা। পেহীহঁতৰ ভাল নহয়? টিংকু নাই নেকি? আছে, ৰ'বা মাতি দিছোঁ। টিংকু, এইফালে আহাচোন। কি খাইছা? চকলেট খাইছা? পিছে আজি হঠাৎ এইফালে আহিলা যে, কিবা হৈছে নেকি? নাই মানে আমি চুপ। আচলতে বৌ, আমি তোমাক কথা এটা ক'বলৈ ইয়াত আহিছোঁ। দাদা আজিকালি জিয়া নামৰ এগৰাকী অফিচ ষ্টাফৰ লগত ৰিলেশ্যনত আছে, আৰু সেই ছোৱালীজনী বৰ এটা ভাল নহয়। এইফালে আকৌ তাইৰ লগত একেলগে থকা বুলি দুই এজনৰ মুখেৰেও শুনিছোঁ। তোমাক এইবোৰ কোৱাৰ কাৰণে
আমাক বেয়া নাপাবা। কি সঁচাকৈ নেকি? আমাৰ ওচৰত প্ৰভু আছে, ৰ'বা তোমাক দেখাই আছোঁ। টিংকু বেটা, তুমি অলপ ভিতৰলৈ যোৱা। কি চাওঁ? তোমাৰ হাঁহিটো ইমান কিউট। আৰু তোমাৰ গুলপীয়া ওঁঠ দুটি, এই চুলিতাৰি, মৰমৰ মাতশাৰী, আৰু কি কম, কি শুনিবা, কৈ থাকিলেও শেষ নহ'ব। কি ভাল নালাগে তোমাৰ? সকলো ভাল লাগে। সঁচাই মোক ইমান ভাল পোৱা? বহুত বহুত বেছি। অহা মাহত তুমি মই দাৰ্জিলিং যাম। আজিয়েই টিকট বুক কৰি থ'ম, হ'ব? ইউ আৰ দ্য বেষ্ট। বা বেলেগ প্ৰেম চলিছে। এওঁ কোন? তুমি ইয়াত কেনেকৈ? যেনেকৈ সেইদিনা তুমি ৰেষ্টুৰেণ্টত ওলাইছিলা। মানে কি হৈছে? তুমি চুপ থাকা, ই মোৰ বয়ফ্ৰেণ্ড হয়। ঋতু, তুমি ভুল ভাবিছা। আৰ ইউ মেড? তোক সঁচাকৈ প্ৰমাণ দি আছোঁ, বল এতিয়া। হেল্ল', মিছ জিয়া, তোমাৰ লগত মোৰ অলপ কথা আছে। মই দিয়া লোকেশ্যনত তুমি ইমিডিয়েট আহা। স্বামীনা, তুমি মিছাতে হাইপাৰ হৈছা। মই এনেকুৱা কাম নকৰোঁ নহয়, তুমি জানা মই তোমাক কিমান ভাল পাওঁ। মিছা কথা ঠেং চুটি, মনত ৰাখিব। আপোনাৰ অভিনয় বহুত দেখিলোঁ মই। প্লিজ মীনা, টিংকুৱে এইবোৰ শুনিলে কি বুলি ভাবিব বাৰু? ছেট আপ। আপুনি এইবোৰ ভবাহেঁতেন এইবোৰ লিলিমাই কৰি নুফুৰিলেহেঁতেন। বৌ, সোমাই আহিলোঁ। এতিয়া আপুনি সকলো ক্লিয়াৰ কৰক, আৰু তই শুন। স্বামীনা, আৰু তুমিও শুনা, এইবিলাক চবেই ৰাহুলৰ প্লেন। সি মোক ফচাইছে। ঠিক আছে তেনেহ'লে। মোৰ মৰম ভাল পোৱা সকলো তুমি। তাই মাত্ৰ মই মোৰ ঘৰত কাম কৰিবলৈ আৰু টিংকুক চাবলৈহে ৰাখিছোঁ। এয়া কি? এতিয়া আপুনি ক'ব নেকি সকলো মিছা বুলি? এয়া ৰেকৰ্ডিং মই জিয়াৰ ফোনৰ পালোঁ। আৰু ঋতু, তোক মই সঁচাকৈ বহুত ভাল পাওঁ। আৰু মই নিজকে বচাবলৈ ইলুটি শিলুটি খেল এটা খেলিছিলোঁ। চৰি, ময়ো তোক বহুত ভাল পাওঁ। তোৰ বাবে সকলো কৰিলোঁ। কিন্তু ৰঞ্জিত দা, আপুনি কিয়? মীনা, আৰে তুমি আকৌ ইয়ালৈ কিয় আহিলা? তুমি নহা হ'লেও হ'লহেঁতেন, মই সকলো মেনেজ কৰিলোহেঁতেন নহয়। যোৱা, তুমি ঘৰলৈকে যোৱাগৈচোন, যোৱা। এইখন মোৰ ঘৰ। ইয়াত মোৰ আদেশ মতে মানুহ আহিব আৰু যাব। আহা। তুমি পঢ়া শুনা ছোৱালী এজনী হয়, কেইটামান পইচাৰ বাবে টকা আৰু ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছৰ কাৰণে নহয় জানো? নহয়। যদিওবা প্ৰথমে মোৰ কোনো ধৰণৰ মতামত নাছিলে, কিন্তু পিছলে তেওঁ মৰম আৰু কেয়াৰে মোক আকৰ্ষণ কৰে। চোৱা জিয়া, আজি যি মৰম তোমাৰ বাবে, সেয়া কাইলৈ মোৰ বাবে। একচুৱেলি আজিৰ দিনত টকা পইচা, মান সন্মান আৰু মৰম ভালপোৱা সকলোবোৰ ইলুটি শিলুটি। আচলতে ভুল মোৰো আছে। মৰমৰ অন্ধকাৰত মই খোজ দিছিলোঁ, যাৰ বাবে মই শাস্তিও পাইছোঁ। চোৱা মীনা, মই কৰা ভুলৰ বাবে মই আজি অনুতপ্ত। সঁচা কথা ক'বলৈ গ'লে মই তোমালোক দুয়োজনীকে অন্তৰৰ পৰা ভাল পাওঁ। মোৰ জীৱনলৈ তুমি অহা দিনৰে পৰা মই তোমাৰ মৰম পাই আহিছোঁ। কিন্তু
আমাৰ বাবুৰ প্ৰতি তোমাৰ অৱহেলাই মোৰ মনটোক জেদি কৰি তুলিছিল আৰু তেনে সময়তে এদিন মই এই জীয়াক লগ পালো আৰু জীয়াৰ এই মৰমৰ সাগৰত মই ডুব গলো আৰু এতিয়া মই ৰবা জীয়া তোমাক মই এনেকৈ যাব দিব নোৱাৰো আৰু মীনাকো মই ডিভোৰ্চ দিব নোৱাৰো গতিকে আমি তিনিও মিলি একেলগে থাকিব নোৱাৰো নে তয়ো বৰ আচৰিত মানুহ দেই কম সাংঘাতিক নহয় ইলুটি শিলুটি কৰি হলেও সংসাৰখন বচালি হা চাবাছ